ধমধমা বাগানপাড়া ভবনঘাটা গড় ৰপ্তানি পথৰ কালভাৰ্ট ছিঙি বাক্সা জিলাৰ শিমলাবাৰী কস্তৰবা কেন্দ্ৰৰ সমীপত থকা পকী কালভাৰ্টটো ছিঙি মৰা পাগলদিয়া নদীৰ খুঁটিৰ বাৰণি পানীয়ে ছিঙি পেলালে কালভাৰ্টত ছিঙাৰ ফলত যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। ভগ্ন কালভাৰ্টটো মেৰামতিৰ বাবে অনুৰোধ জনাইছে অসম চৰকাৰ তথা BTC প্ৰশাসনক। চাওক আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন। আমাৰ নলবাৰীৰ পৰা সবনখাটা উত্তৰ কুছিলৈ এই ৰাস্তাটোৰ বৰ্তমান বিধ্বস্ত পথ, একেবাৰে জৰাজীৰ্ণ অৱস্থাত। কালভাৰ এটা আছিল, কালভাৰটো পাগলা নদীৰ পানী ভাঙি খুৰকি একেবাৰে অৱস্থা নাইকিয়া কৰি দি চলি পলি সকলোবিলাক স্কুলৰ যাব পৰা নাই, জনজীৰ্ণ অৱস্থা। গতিকে চৰকাৰৰ ওচৰত এটা বিশেষ অনুৰোধ, বিশেষ কৰি BTAD অঞ্চলৰ প্ৰশাসনক অনুৰোধ, অতি শীঘ্ৰে যে এই বস্তুটো মেৰামতি কৰি দিয়ে, নহ'লে আমাৰ একেবাৰে শোচনীয় অৱস্থা। এই আপোনাৰ চৰকাৰৰ চৰকাৰ তথা BTAD প্ৰশাসনৰ ওচৰত আমাৰ বিনম্ৰভাৱে অনুৰোধ।